গাইজ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি কেইটামান মহৎ লোকৰ বাণী শিকো আহা। মোৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পাপক ঘৃণা কৰিবা, পাপীক ঘৃণা নকৰিবা, এয়া যীশুখ্ৰীষ্টই কৈছিল। জীৱনক সত্য, সুন্দৰ আৰু মংগলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য, এয়া নীলমণি ফুকনে কৈছে। জীৱনৰ অন্য এটা নাম সংগ্ৰাম। সংগ্ৰামৰ অবিহনে জীৱনেই হ'ব নোৱাৰে। সংগ্ৰাম বা সংঘাতৰ সতে যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে, এয়া নেপোলিয়ন বোনাপাৰ্টে কৈছে। মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসেই মানুহৰ জীৱনৰ সফলতাৰ প্ৰথম সপোন, এয়া হেনৰী ডেভিড থোৰোৱে কৈছে। ভুলকৈ জনাতকৈ নজনাই ভাল, এয়া শ্বেক্সপিয়েৰে কৈছে। জীয়াই থকাৰ বাবে পৃথিৱীখন অতি ভয়াৱহ ঠাই, এয়া অসৎ লোকৰ বাবে হোৱা নাই, হৈছে নিবনুৱাসকলৰ বাবেহে, এয়া আইনষ্টাইনে কৈছে। জীৱনত কোনো সুযোগ সুবিধা নাপালোঁ বুলি কোনো মহৎ লোকে আপত্তি কৰা উদাহৰণ নাই, এয়া R.W. এমাৰছনে কৈছে। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মই দি থকা নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।